নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা সকলোৰে জনপ্ৰিয় বালিঘৰ ধাৰাবাহিকত সম্ভাৱীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয়? তেওঁৰ প্ৰকৃত নাম কি? ঘৰ ক'ত? এই সকলোবোৰৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, সম্ভাৱীৰ প্ৰকৃত নাম হৈছে উপাসনা প্ৰিয়ম। তেওঁৰ জন্ম হৈছিল 23 মাৰ্চ তাৰিখে বজালী জিলাৰ পাঠশালাত। তেওঁৰ ঘৰত মতা নাম হৈছে মামু। উপাসনা প্ৰিয়মৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হ'ল 4 জন। মাক দেউতাক আৰু এজন ককায়েক আছে। উপাসনা প্ৰিয়মৰ দেউতাকৰ নাম হৈছে উৎপল শৰ্মা আৰু মাকৰ নাম হৈছে গীতাঞ্জলি শৰ্মা। উপাসনা প্ৰিয়মৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া জীৱনৰ পাতনি মেলিছিল পাঠশালাৰ শিক্ষাবিদ স্কুলৰ পৰা। উপাসনা প্ৰিয়মে হায়াৰ ছেকেণ্ডেৰী শিক্ষা গ্ৰহণ কৰিছিল ভট্টদেৱ একাডেমীৰ পৰা আৰু তেওঁ কটন কলেজৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে। বন্ধু বান্ধৱীসকল, উপাসনা প্ৰিয়মে বহুতো অসমীয়া গানত অভিনয় কৰিছে। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টৰ। উপাসনা প্ৰিয়মৰ হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.5 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 51 কেজি এপ্ৰক্স। উপাসনা প্ৰিয়মে ৰং টিভিত সম্প্ৰচাৰিত হোৱা দুটি মনৰ জোনাক ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ অঞ্জলি ধাৰাবাহিকখনতো অভিনয় কৰিছিল। উপাসনা প্ৰিয়মে বৰ্তমান বালিঘৰ ধাৰাবাহিকত অভিনয় কৰি আছে। বন্ধু বান্ধৱীসকল, বালিঘৰ ধাৰাবাহিকত অভিনয় কৰা সম্ভাৱীৰ অভিনয় চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।